নুঠিবা নুঠিবা পাগল নেকি ই যাব গৈ লৈছে চাওক আকৌ এই পূৰা খচা গুচি যাব তুমি এইফালে আহি যোৱা আমি একদম বাইপাছ দি ঘূৰি আহি একদম বৰুৱা হয় বৰবৰুৱা হয় আমি এইফালে একদম চকেডিং পালোহি কিন্তু বন্ধুসকল ওপৰত যোনখন ব্ৰিজ হয় এইখন মানে নামটো হৈ গ'ল ব্ৰিজখনৰ গদাপানী দলং গদাপানী ব্ৰিজ চাইকেল পামচাৰ চাইকেল পামচাৰ চাইকেল পামচাৰ চাইকেল পামচাৰ হৈ গ'ল চাইকেল পামচাৰ তো চাইকেল পামচাৰ হৈ গ'ল চেঙেলীজান পথৰ একদম সন্মুখত একদম আৰু অভাৰ ব্ৰিজৰ তলত এতিয়া পামচাৰটো মাৰিব লাগিব এই মই ভাবি আছোঁ কেলে একো হোৱা নাই এইটো কাৰণে এতিয়া হৈ গ'ল জোক আছে ইয়াত চাবা দেই এইটো জোক বহুত ডাঙৰ ডাঙৰ জোক একদম চাবা গোটেই অকল ভগৱানৰ আশীৰ্বাদত দোকান এখন পালোঁ এতিয়া কি হয় পামচাৰ মাৰিব পাৰে নে নোৱাৰে চালোঁ পামচাৰ মাৰা হৈ গ'ল এতিয়া যাওঁ এতিয়া মুঠতে এক্সটিকা মুঠতে যাব লাগে মুঠতে তো এতিয়া পূৰা ৰেডি হৈ গৈছোঁ মানে একদম টোপনি ধৰি গ'ল 2 ঘণ্টা মূৰত আকৌ জাৰ্ণি ষ্টাৰ্ট ৰেল লাইন তো আমি ৰেল লাইন তলত ৰেল লাইন ক্ৰছ কৰিব লাগিব এতিয়া তো ৰেল লাইন ক্ৰছ কৰি লওঁ তো বন্ধুসকল এয়া হৈ গ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি একদম আহি আমি এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি আগেদি যাম গতিকে চাওক ইউনিভাৰ্চিটিটো বাহিৰৰ পৰা দেখা দিছোঁ অলপ মজা আছে চাই থাকক মজা আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি তো বন্ধুসকল তেতিয়াবা চিৰিছোঁ গ্লছম আকৌ গ্ল'বেল ইমান মানে ভুলকৈ কৈ আছোঁ ন মানে একচুৱেলি হয় ব্লছম এক্সটিকা ঠিক আছে এতিয়া আছোঁ ব্লছম এক্সটিকা তো এইফালে আমি সোমাই যাব লাগিব এতিয়া তো গতিকে আমি সোমাই গ'লোঁ তাৰপিছত চাওঁ আৰু কিমান দূৰ আছে ফাইনেলি পাই গ'লোঁ বন্ধুসকল আমি এতিয়া এণ্ট্ৰি ফিজ দিব লাগিব আৰু এণ্ট্ৰি ফিজ বেছি নহয় মাত্ৰ 30 টকা গতিকে আহিব জেগাটো মজা আছে চাব গতিকে ব'লক আমি সোমাই যাম ভিতৰলৈ ফুল চুল ল'লে লৈ ল'বা ঠিক আছে ফুল ল'বলৈ নাই তো বন্ধুসকল ইমান ধুনীয়া ধুনীয়া ফুল আছে ব্লছম নাৰ্চাৰীত এইবোৰ চাওক এইবোৰ দেখিছে এফালে উঠি যাওঁ তো বন্ধুসকল এইটো চাওক এতিয়া আমি তাত উঠিম ব'ল যা বন্ধুসকল কিমান ভাল লাগিছে চাওকচোন আপোনালোকে ইমান ধুনীয়া পৰিৱেশ ইমান ভাল লাগিছে মানে কি ক'ম মানে আপোনালোকে মানে শান্তিয়ে শান্তি তো বন্ধুসকল তললৈ নামি যাম এতিয়া তললৈ নামিবলৈ অকণমান ভয় লাগিছে বাৰু ইমানো ভয় লগা নাই ইমান ভয়ানক ৰাস্তাটো আৰু তো বাকী সেইটো কাঠৰ বনাই দিছে একেবাৰে চিৰিটো তো বন্ধুসকল আপোনালোকে ভিউ চাওক অকল ভিউ চাওক বন্ধুসকল চাওক এইফালে এটা কিবা বনাই দিছে আপোনালোকক দেখাই আছোঁ
নিজে উঠাতকৈ আপোনালোকক চিনবোৰ দেখাইছোঁ মজা লাগিছে একদম ব্লছম মুঠতে আহিব আপোনালোকে বুম লাগিছে बढ़िया है भाई अलग ही मजा ইচ্ছা কৰিলে ইয়াত উঠিব পাৰে আমাৰ এইকেইটা উঠি পিনে পুৰা ফটোশ্বুট কৰি আছে এইকেইটা চাওক বন্ধুসকল কি ধুনীয়াকৈ বনাই থৈছে আৰু এইবোৰ হৈ গ'ল আপোনালোকৰ ইয়াত ৰেষ্টুৰেণ্ট য'ত ইচ্ছা কৰে তাতে খাব পাৰে এই ওপৰতো খাব পাৰিব এই ওপৰত আৰু ইয়াতো খাব পাৰে সেই আগতো আছে তাতো খাব পাৰিব মজা মানে একদম মজা গতিকে আহিব আপোনালোকেও আৰু বোলক আগলৈ যাওঁ আৰু এখন মানে অকণমান ওলমা টাইপৰ দলং এখন আছে তাতো যাওঁ তো এবাৰ জঁপিয়াই দিলোঁ ব'লক মজা লাগিছে মজা মজা তো বন্ধুসকল আমি এতিয়া যাওঁগৈ ইয়াৰ পৰা বিদায় দিলোঁ তো যি দেখাবলৈ আছিল আপোনালোকক দেখাই দিলোঁ তো ব'লক আৰু এতিয়া ডিটিপি যাওঁ তাৰপিছত চিধা ঘৰ এৰিয়াও আছে ইয়াত এইবোৰ পাৰ্কিং এৰিয়া এই আমাৰ চাইকেল কেইখন এতিয়া ব'লা আৰু ওপৰত চাওক ডিব্ৰুগড় 5 কিলোমিটাৰ তিনিচুকীয়া 54 ডিগবৈ 87 গতিকে আমিতো তিনিচুকীয়াই যাম তো বন্ধুসকল ফাইনেলি আহি আমি এতিয়া ডিটিপি পাই যাম আৰু সোমাই গৈছোঁ আৰু ডিটিপি পালোঁৱে আৰু ধৰি লওক হয় পাই গ'লোঁ মঠাইৰে ওলালে বন্ধুসকল ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে আমাৰ এতিয়া চাইকেলিং পূৰা চলি আছে মজা লাগিছে কৈছোঁ ন একদম বন্ধুসকল একদম মানে ব্ৰহ্মপুত্ৰৰ কিনাৰ পৰিৱেশে বেলেগ খালি ইয়াত বাচ্চাবোৰ বহুত আছে এই বুম পোৱালিখিনি গুটি উৰাই আছে পূৰা তো আমি গৈ আছোঁ এতিয়া বৰ্তমান ডিটিপিলৈকে গতিকে চাই থাকক ভিডিঅ'ত একদম ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে বন্ধুসকল চাইকেলিং মানে কি মজা লাগিছে মানে ক'বলৈ কোনো শব্দ নাই একদম অকল ফাইনেলি আহি আমি এতিয়া ডিটিপি পাই গ'লোঁ এতিয়া ঘৰ যোৱা সময় আহি গৈছে আৰু এতিয়া একদম যাম আৰু ঘৰ তো
এইটোৱে DTP আৰু এইফালে ব্ৰহ্মপুত্ৰ নদীখন এইফালে আছে তো অকণমান দেখাম মই ব্ৰহ্মপুত্ৰ নদীখন বাকী আৰু ভিডিঅ'টো খতম কৰাৰ সময় আহি গৈছে তো এইটো আজি বহুত জেগা ফুৰিলোঁ ভাগৰ লাগিছে তাৰপিছত এতিয়া ঘৰত যাবলৈ আকৌ ৰিটাৰ্ণ মানে এবাৰ বাছত নুঠাওঁ আজি চাইকেল মাৰি যাব লাগিব তো চাইকেল মাৰি যাওঁ আৰু তো চাই থাকক আৰু মই মানে ননমা মানে মই ইয়াৰ পৰা ডাইৰেক্ট যাম গৌৰী এতিয়া বৰ্তমান এতিয়া পৰাকৈ নমাইছোঁ নুঠিবা পাগল নেকি সি যাব গৈ লৈছে চাওক আকৌ এই পূৰা খচা গুচি যাব তুমি এইফালে আহি যোৱা কৈ দিছোঁ বহুত ফুৰিলোঁ আজি ৰাতিপুৱাৰ পৰা আপোনালোকক দেখালোঁ ক'ত গ'লোঁ ক'ত নাই যোৱা যাওঁ তিনিচুকীয়া গতিকে অকল চাউল খোৱা পাই গ'লোঁ হয় নেকি তো বন্ধুসকল ফাইনেলি আহি আমি তিনিচুকীয়া পাই গ'লোঁ তো 15 ঘণ্টা সফৰ কৰি নন ষ্টপ সফৰ কৰি এতিয়া আহি তিনিচুকীয়া পাই গ'লোঁ তো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ গতিকে টাটা বাই বাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ তো যদি ভাল পায় শ্বেয়াৰ নকৰিব বাই বাই